আমি যেতিয়া দোকানৰ পৰা এটা মোবাইল কিনি আনো আৰু বেলেগে আমাক যেতিয়া প্ৰশ্ন কৰে যে আমি কি মোবাইল কিনি আনিলোঁ, আমি প্ৰায়ে কওঁ আমি এটা এণ্ড্ৰইড ফোন কিনি আনা বুলি। কিন্তু আচলতে আমি জানোনে যে এণ্ড্ৰইডনো কি? আমাৰ ফোনটোৰ কোনখিনি এনে অংশক আমি এণ্ড্ৰইড বুলি কওঁ, বা এণ্ড্ৰইডেনো ফোনত একচুৱেলি কি কাম কৰে? আজি মই সকলো ক'বলৈ গৈ আছোঁ এণ্ড্ৰইডৰ কথা, যে এণ্ড্ৰইড কি, এণ্ড্ৰইডে কি কাম কৰে ফোনত, এটা এণ্ড্ৰইড ফোন আৰু এটা বেলেগ ফোনৰ মাজত পাৰ্থক্যনো কি, সকলো কথা ক'বলৈ গৈ আছোঁ। চ' যদি আপুনি এটা এণ্ড্ৰইড ফোন ইউজ কৰে, সেই এণ্ড্ৰইড ফোনটোতে মোৰ আজি এণ্ড্ৰইডৰ ওপৰত বনোৱা এই ভিডিঅ'টো ভালদৰে চাওক আৰু জানক এণ্ড্ৰইডনো কি। চাওক, এণ্ড্ৰইড হৈছে এটা অপাৰেটিং ছিষ্টেম। এতিয়া অপাৰেটিং ছিষ্টেম কি জানেনে? ধৰক আপুনি ফোনটোত হোৱাটছএপটো অন কৰিছে, আপুনি ফোনটোত ফেচবুকটো অন কৰিছে আৰু ধুনীয়াকৈ হোৱাটছএপ কৰিছে, ফেচবুক কৰিছে, আৰু আপুনি ভাবিছে যে এপটোই সকলো কাম কৰি থকা বুলি। কিন্তু সেই এপটোক চলাবলৈ ফোনটোৰ পিছফালে বহুত কিবা কিবি কাৰবাৰ হৈ আছে, আৰু এই কাৰবাৰখিনি কৰি আছে এণ্ড্ৰইডে। এনেকৈ ক'লে নিশ্চয় আপোনালোকে বুজি নাপাব যে অপাৰেটিং ছিষ্টেম কি। তাৰ কাৰণে মই ধুনীয়া এটা এক্সাম্পল প্ৰস্তুত কৰিছোঁ, যিটো এক্সাম্পলৰ দ্বাৰা আপোনালোকে বুজি পাব যে এণ্ড্ৰইড কি বা অপাৰেটিং ছিষ্টেম কি। চাওক, আপোনাৰ ফোনটোক এখন স্কুল বুলি ভাবক, এখন স্কুল। আৰু আপোনাৰ ফোনটোত যে বিভিন্ন ধৰণৰ এপ আছে, ফেচবুক আছে, হোৱাটছএপ আছে, সেই এপবিলাক এটা এটা মাষ্টৰ বা এটা এটা ডিপাৰ্টমেণ্ট বুলি ধৰক সেই স্কুলখনৰ। ধৰক সমাজ অধ্যয়নৰ এটা বেলেগ ডিপাৰ্টমেণ্ট, ইংলিছৰ এটা বেলেগ ডিপাৰ্টমেণ্ট, অসমীয়াৰ এটা বেলেগ ডিপাৰ্টমেণ্ট, তেনেকুৱা বিভিন্ন ডিপাৰ্টমেণ্ট আছে বা বিভিন্ন এপ আছে সেই স্কুলখনত বা আপোনাৰ সেই ফোনটোত, যিটো আপুনি স্কুল বুলি ভাবিছে। এতিয়া সেই স্কুলখনক, যি স্কুলখনত বিভিন্ন মাষ্টৰ আছে বা এপ আছে, সেই স্কুলখনক চলাবলৈ এটা অথৰিটি লাগিবনে নাই? যদি স্কুলখন CBSE স্কুল, তেনেহ'লে CBSE বৰ্ড লাগিব। যদি স্কুলখন প্ৰাইভেট স্কুল, তেনেহ'লে সিহঁতৰ এটা বৰ্ড থাকিব প্ৰাইভেট। যদি স্কুলখন আমাৰ অসম গভৰ্ণমেণ্টৰ স্কুল, নিশ্চয় অসম গভৰ্ণমেণ্টে স্কুলখন চলাব। তেনেকৈ যি বৰ্ডে আমাক স্কুলখন চলাই আছে, সেই বৰ্ডটোৱে হৈছে এণ্ড্ৰইড। মানে আপোনাৰ এপবিলাখনক যোনটো বৰ্ডে, যোনটো অথৰিটিয়ে চলাই আছে, সেই অথৰিটিটোৰ নাম হৈছে এণ্ড্ৰইড। এতিয়া এই অথৰিটিত এজন এনেকুৱা মানুহ থাকিব লাগিবনে নাই, যিজন মানুহে এপকেইটাকো চাব আৰু চৰকাৰৰ লগতো বা এই অথৰিটিটোৰ লগতো কানেকশ্যন এটা ৰাখি থ'ব। আৰু এই যিটো মানুহ, সেই মানুহজন হৈছে স্কুলখনৰ হেডমাষ্টৰ। হেডমাষ্টৰৰ লগত অথৰিটিটোৰো কানেকশ্যন থাকে আৰু মাষ্টৰকেইটাৰো কানেকশ্যন থাকে। আৰু এই হেডমাষ্টাৰটোক আমি কাৰ্নেল বুলি ক'ব পাৰোঁ। এটা কাৰ্নেল বুলি বস্তু আছে ফোনত। চ' ইয়ালৈ বাৰু ঠিকে থাকিল, আপোনালোকে অলপমান কিবা বুজি পালে। এতিয়া মই কৈছোঁ এই অপাৰেটিং ছিষ্টেমৰনো ষ্টাৰ্ট কেনেকৈ হ'ল। চাওক, যেতিয়া আমি বহুত আগত কম্পিউটাৰ ব্যৱহাৰ কৰিছিলোঁ, 1980s কথা কৈছোঁ, তেতিয়াৰ ফোনত বা তেতিয়াতো ফোন নাছিলে, তেতিয়াৰ কম্পিউটাৰত এনেকুৱা কোনো ধৰণৰ অপাৰেটিং ছিষ্টেমেই নাছিল। তেতিয়া কি কৰিব লাগিছিল, চবৰে কাৰণে এটা এটা নিজা ছফ্টৱেৰ আমি নিজে কোডিং কৰি প্ৰস্তুত কৰিব লগা হৈছিল। কোনো অপাৰেটিং ছিষ্টেম নাছিল, কোনো অথৰিটিয়ে নাছিল। কিন্তু তেতিয়া CDM নামৰ কোম্পানী এটাক এজন ল'ৰাই সহায় কৰিলে এটা অপাৰেটিং ছিষ্টেম বনোৱাৰ, যিটো অপাৰেটিং ছিষ্টেমে বেলেগ এপবিলাখনক সহায় কৰে কাম কৰাত। আৰু সেই ল'ৰাজনৰ নাম আছিল বিল গেটছ, আৰু তেওঁ বনোৱা সেই অপাৰেটিং ছিষ্টেমটোৰ নাম আছিল DOS। তাৰপিছত লাহে লাহে উইণ্ডোজ আহিবলৈ আৰম্ভ কৰিলে, আৰু এটা অপাৰেটিং ছিষ্টেমৰ জৰিয়তে আজি বিল গেটছ হৈ পৰিল পৃথিৱীৰ নাম্বাৰ 1 ধনী মানুহ। তো বুজি পালে নিশ্চয় অপাৰেটিং ছিষ্টেম কি। এতিয়া মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে এণ্ড্ৰইডনো কি। চাওক, যেনেকৈ কম্পিউটাৰত এটা অপাৰেটিং ছিষ্টেম থাকে, তেনেকৈ আমাৰ ফোনটোৰ এপবিলাখনক অথৰাইজ কৰিবলৈ বা এপবিলাখন ধুনীয়াকৈ চলাবলৈ, কোনটো এপক পানী লাগে, কোনটো এপক শাল লাগে, কোনটো এপক অক্সিজেন লাগে, সকলোবিলাক নজৰ ৰাখিবৰ কাৰণে আমাৰ ফোনটোকো লগা হ'ল এটা অপাৰেটিং ছিষ্টেম। আৰু বহুত অপাৰেটিং ছিষ্টেম আমি আগতে পাই আহিছোঁ, যেনেকৈ চিম্বিয়ান বা ছামছঙৰ নিজা টাইজন আছে, বিটা আছে, এইবিলাক পাই আহিছোঁ। কিন্তু 2008 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে গুগলে এটা এনেকুৱা অপাৰেটিং ছিষ্টেম বনালে, যিটো অপাৰেটিং ছিষ্টেমে
হিলাই দিলে গোটেই পৃথিৱী হয় গুগলে বনালে এণ্ড্ৰইড নামৰ এটা অপাৰেটিং ছিষ্টেম যিটো অপাৰেটিং ছিষ্টেম সকলো ফোনৰ কাৰণে অপেন কৰি দিলে মানে ধৰক আপুনি আজি এটা নতুনকৈ ফোনৰ কোম্পানী বনাইছে আপুনি ফোন বনাই চ' আপুনি গুগলৰ পাৰ্মিশ্যন ল'ব নালাগে এণ্ড্ৰইড ভৰোৱাৰ কাৰণে আপুনি জাষ্ট তাত এণ্ড্ৰইড ভৰাই দিয়ক ফ্ৰী চবৰে কাৰণে ফ্ৰী আৰু এনেকুৱা এটা বস্তু পাই সকলো মোবাইল কোম্পানীৰ ভাল লাগিল তেওঁলোকে নিজে নিজে বনাব লগাৰ কাৰণ নহ'ল যেনেকৈ প্ৰাইভেট স্কুলত নিজা নিজা বৰ্ড থাকে তেনেকৈ আৰু তেওঁলোকৰ নিজা অপাৰেটিং ছিষ্টেম বনোৱাৰ দৰকাৰ নাই তেওঁলোকে কি কৰে গুগলত সোমাই যায় গুগলৰ সিহঁত সোমাই যায় স্কুলত সোমাই যায় আৰু তেনেকৈ প্ৰায় সকলো ফোন কোম্পানীয়ে এণ্ড্ৰইড ব্যৱহাৰ কৰিব ধৰিলে আৰু লাহে লাহে গুগলেও এণ্ড্ৰইডটো আৰু বেছি ডেভেলপ কৰি গৈ থাকিল তেনেকৈ আমি মাৰ্চমেলো কিটকেট ললিপপ অৰিঅ' এইবিলাক পাই থাকিলোঁ আৰু তেনেকৈয়ে আজি এণ্ড্ৰইড হৈ পৰিল সকলোতকৈ ইজি সকলোতকৈ সস্তা আৰু ধুনীয়াকৈ আমি ব্যৱহাৰ কৰিব পৰা এটা অপাৰেটিং ছিষ্টেম চ' আজি অতি চিম্পুল ভিডিঅ' মই এইটো বনালোঁ যিটোত মই অতি সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক অপাৰেটিং ছিষ্টেম কি এতিয়া এই অপাৰেটিং ছিষ্টেমৰ লগত বহুত বস্তু জড়িত হৈ থাকে ধৰক মই অলপ আগতে অলপমান কিবা ক'লোঁ কাৰ্নেলৰ বিষয়ে তাৰপিছত লিনাক্স আহে তাৰপিছত বহুত কিবা কিবি আহে মই আৰু এবাৰ কওঁ কাৰ্নেল কি ধৰক আপোনাৰ ফেচবুকটো আপুনি অপেন কৰিছে সেই ফেচবুকটো কিছুমান পাৰ্মিশ্যন লগা হয়নে নহয় ধৰক কেমেৰাৰ পাৰ্মিশ্যন দিব লগা হয় বা আমি লাইভ ভিডিঅ' কৰি থাকিলে মাইক্ৰফোনৰ পাৰ্মিশ্যন দিব লগা হয় চ' আপোনাৰ ফোনটোৰ যিখিনি হাৰ্ডৱেৰ আছে সেই হাৰ্ডৱেৰখিনিৰ লগত আপোনাৰ ফোনটোৰ যিখিনি ছফ্টৱেৰ আছে সেই ছফ্টৱেৰখিনিক যিটো বান্ধি ৰখা যিখন দলং সেই দলংখনকে আমি ক'ব পাৰোঁ কাৰ্নেল বুলি ইয়াত মই হেডমাষ্টাৰৰ উদাহৰণ দিছিলোঁ কাৰ্নেল কাৰণ হেডমাষ্টাৰজনে দুটা পাৰ্টিতে থাকে চ' কাৰ্নেলৰ বিষয়ে এটা খুব ভাল ভিডিঅ' বনাব লাগিব এনেকৈ বনালে নহ'ব আজি মই জাষ্ট অপাৰেটিং ছিষ্টেমৰ কথা ক'লোঁ চ' যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ভিডিঅ'টো সকলোতকৈ প্ৰথমতে লাইক কৰক তাৰপিছত মোৰ চেনেলটো মাজত থকা ডিবি নামৰ চিম্বলটোত টিপি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ মই এনেকুৱা মজেদাৰ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহি থাকোঁ আৰু টেকন'লজিটো অতি চিম্পুল ভাষাত আপোনাৰ কাৰণে বুজাবলৈ সহজ কৰি দিওঁ বা বুজিবলৈ সহজ কৰি দিওঁ চ' আজিলৈ ইমানে থেংক ইউ